ৰাতিপুৱা শুই উঠিয়ে একাপ চেনি নোহোৱা লাল চাহ খোৱাটো মোৰ পুৰণি অভ্যাস। যদিও বহুতে কয় চাহ খোৱাটো শৰীৰৰ কাৰণে ভাল নহয়, তথাপিও মনটোৱেচোন নামানে। সপ্তাহৰ বাকীকেইটা দিন সামান্য খেলিমেলি নোহোৱা নহয়, কিন্তু দেওবাৰৰ দিনটো মই ৰাতিপুৱা চাহ একাপ খোৱাটো পচন্দ কৰোঁ সোনকালে। সেইদিনাও আছিল দেওবাৰ। ৰাতিপুৱা শুই উঠিয়ে মই কিটচেন চালোঁ, দেখিলোঁ দুয়োটা বৈয়ামতে মাত্ৰ 2-3খনকৈ বিস্কুট আছে, যিকেইটা মোৰ অকণমানো পচন্দৰ নহয়, তথাপিও এখনমান খাব পাৰি। গতিকে ৰাতিপুৱা চাহকাপ খাই ল'লোঁ, কাৰণ ৰাতিপুৱা শুই উঠাৰ পিছত গৰম পানী এগিলাচ, তাৰপিছত একাপ লাল চাহ মোৰ দৈনন্দিন ৰুটিনৰ ভিতৰত। আৰু কালি ৰাতিয়েই তিয়াই থৈছিলোঁ বৰা চাউল অকণমান। অৱশ্যে কালি ৰাতিপুৱা খাইছিলোঁ ব্ৰেকফাষ্টত বৰা চাউল, গতিকে বাকীখিনি বাচি গ'ল। ভাবিলোঁ পিঠাগুড়ি খুন্দি দিওঁ, ফ্ৰিজতে আছিল। পানী আছিল কাৰণে মই কাপোৰ এখনত বান্ধি দিলোঁ সূতাৰ, যাতে পানীখিনি এবজৰ্ভ কৰে। তাৰপিছত ৰাতিপুৱা আহিলোঁ অকণমান বাৰান্দাত। ৰাতিপুৱাৰ এই শান্ত বতাহজাক বহুত ভাল লাগে। সদায় ভাবোঁ ৰাতিপুৱা খুব সোনকালে উঠিম, ৰাতিপুৱাৰ বতাহজাক ল'ম, কিন্তু সময়ত দেখা গৈ লৰালৰিকৈ উঠি গা পা ধুই ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ৰেডি কৰা হয়, কাৰণ টিফিনৰ যোগাৰ থাকে। যিয়ে নহওক, সেইখিনি সময়তে ট্ৰেইন এখনো আহিল, যদিও এইটো পেছেঞ্জাৰ লাইন নহয়। আৰু আজি খুব এটা পজিটিভিটি লৈ ৰাতিপুৱাটো আৰম্ভ কৰিলোঁ। আহি কিটচেন আহিলোঁ, দেখিলোঁ গোটেই পানীখিনি এবজৰ্ভ কৰিছে। পিঠাগুড়ি খুন্দা হৈ গ'ল। এতিয়া মেইন কথাটো হ'ল, মই চাউল কমকৈ তিয়াইছিলোঁ, গতিকে পিঠাগুড়িও কমকৈ হ'ল। আৰু মই যেতিয়াই পিঠাগুড়ি কমকৈ খুন্দিবলগীয়া হয় বা কমকৈ খুন্দোঁ, তেতিয়া মিক্সিটো দুবাৰমান বেছিকৈ ঘূৰাই দিওঁ। খুব ভালকৈ গুড়ি কৰি লওঁ, তেতিয়া আৰু চালিবৰ প্ৰয়োজন নহয়। আৰু এই পিঠাগুড়িখিনি যদি মই এতিয়া চালি দিওঁ, গুড়ি কৰাখিনি আৰু গুড়ি নোহোৱাখিনি ছেপাৰেট হ'ব, আৰু যাৰ ফলত যিখিনি গুড়ি নোহোৱা থাকিব সেইখিনি মিক্সিত গুড়ি কৰিব দিগদাৰ হ'ব আৰু নষ্ট হ'ব পাৰে বা পেলাই দিবলগীয়া হ'ব পাৰে। গতিকে মই সদায় এনেকুৱাই কৰোঁ। কোৱা হয় কিনা হাঁহৰ ঠোঁটলৈ মঙহ। গতিকে এইবোৰ সকলো বস্তু যেতিয়া কিনা হয়, নষ্ট কিয় কৰোঁ, হয় নাই বাৰু? যিয়ে নহওক, এই পিঠাগুড়িখিনিত অকণমান নিমখ, অকণমান চেনি দিলোঁ। তাৰপিছত নাৰিকল এডোখৰ আছিল, নাৰিকলখিনি প্ৰথমতে মিক্সিত দিম বুলি ভাবিলোঁ। তাৰপিছত ভাবিলোঁ গ্ৰেট কৰি লওঁ এই ৰুকনিখনত, ৰুকি ল'লোঁ। ইয়াৰ কাৰণ এটা আছে, এইদৰে যদি ৰুকি দিওঁ, পিঠা যেতিয়া খাম মুখত নাৰিকল আহিব। আৰু নাৰিকল মোৰ সকলোতকৈ প্ৰিয়। নাৰিকল মিঠা হওক, নিমখীয়া হওক, পায়স হওক বা যিকোনো ভাল লাগে, কেঁচাই হওক। যিয়ে নহওক, নাৰিকল ইমান বেছি ফেভৰেট, মই আপোনালোকক বুজাই ক'ব নোৱাৰোঁ। আৰু নাৰিকল যেতিয়া আমি ৰুকি দিওঁ বা মিক্সিত গুড়ি কৰি দিওঁ, ইমান বেছি মিহি হৈ যায়, এই পিঠাত মাজত নাহে। সোৱাদটো ভাল হয়, কিন্তু মাজত নাহে। যিয়ে নহওক, মই এইখিনি মঠিলোঁ, এতিয়া ঢাকি থৈ দিওঁ। অকণমান টানকৈ মঠিছিলোঁ, চেনি দিয়া আছে যে হয়তো ঢিলাও হৈ যাব পাৰে। এতিয়া এইখিনি ঢাকি থৈ দিওঁ। তাৰপিছত আহিলোঁ গা মূৰ ধুই। এতিয়া পিঠা বনাবলৈ ৰেডি কৰোঁ, কাৰণ ৰাতিপুৱা একাপ চাহ খাইছিলোঁ। ৰাতিপুৱা এখন বিস্কুটৰ লগত চাহ খালোঁ, কিন্তু পিঠাৰ লগত চাহ খোৱাৰ যিটো সোৱাদ, সেই সোৱাদ মই বিস্কুট বা বেলেগ বস্তুৰ লগত নাপাওঁ। খোলা চাপৰি পিঠাই হওক, ভাতৰ চাউলৰ তেল পিঠা, বৰা চাউলৰ তেল পিঠা বা যিকোনো পিঠাৰ লগত চাহ একাপ খোৱাৰ জুতি মোৰ সৰুৰে পৰা। এতিয়া ভাজি লওঁ, আৰু ভাজিবৰ কাৰণে এতিয়া দিওঁ মিঠাতেল, কাৰণ বৰ্তমান মোৰ লগত ৰিফাইন বা বেলেগ তেল নাই। এতিয়া তেল গৰম হ'ল, গতিকে এটা এটাকৈ পিঠা ভাজিব ষ্টাৰ্ট কৰোঁ। আৰু আজি বন্ধ, মানুহজন যিহেতু ঘৰতে আছে, কিন্তু মোক কৈছে পিঠা ৰাতিপুৱা নাখায়, কাৰণ ইয়াত নাৰিকল দিয়া আছে, গতিকে পিছত খাব। নাৰিকল সকলোৰে প্ৰিয় নহয়, যেনেকৈ মোৰ মানুহজনৰ নাৰিকল বেছি ভাল নাপায় খাব। খায় মাজে মাজে, কিন্তু মোৰ নিচিনা পগলা নহয় নাৰিকলত। যিয়ে নহওক, মোৰ নাৰিকলটো ভীষণ প্ৰিয়, আৰু এই পিঠাত নাৰিকল দিলে খাই মই বহুত ভাল পাওঁ। বিশেষকৈ এই পিঠা খুব আঠা হ'লে খাই বেছি ভাল লাগে, বৰা চাউলৰ তেল পিঠা। কিন্তু এই চাউলখিনি যিহেতু 2 বছৰৰ আগৰ পুৰণি, ঘৰৰ চাউল আছিল, গতিকে আঠা নাই। মাত্ৰ বৰা চাউলৰ তেল পিঠা যে অসমৰ বাহিৰত খাব পাইছোঁ, সেইটো মোৰ কাৰণে ছেটিছফেকশ্যন। যিয়ে নহওক, পিঠা অলম'ষ্ট ৰেডি, গতিকে এতিয়া মোৰ কাৰণে চাহ বনাই লওঁ। যিহেতু মানুহজনে চাহ খাব ভাল নাপায়, একেবাৰে নাখায়, গতিকে পিঠা অলম'ষ্ট ডান। পিঠাখিনি এতিয়া উঠাই লওঁ। আৰু কিছুমানে বেছি ভাজিলে ভাল পায়, মই আকৌ পিঠা খুব ৰঙচুৱাকৈ ভাজি খাই ভাল নাপাওঁ। এয়া মোৰ কাৰণে 6খন ভাজি ল'লোঁ। জানো ইয়াৰ পৰা মানুহজনে 2খন খাব, নাখাওঁ বুলি এনেই কৈছিল। গতিকে এতিয়া মোৰ চাহো ৰেডি হৈ গ'ল। এতিয়া ৰাতিপুৱা আজি ব্ৰেকফাষ্টৰ নামত বৰা চাউলৰ তেল পিঠাৰ লগত চাহ। আজি যিহেতু দেওবাৰ, গতিকে দুপৰীয়া ভাত খুব সোনকালে ৰেডি কৰা হ'ব। গতিকে
আজি ভাবিছোঁ ব্ৰেকফাষ্টটো এনেকৈয়ে কৰি লওঁ আৰু মানুহজনে যিহেতু দেৰিকৈ উঠিছে আজি, গতিকে ব্ৰেকফাষ্ট হয়তো একো নকৰিব পাৰে বা কিবা এটা খাব পাৰে। হয়তো পিঠা খাম বুলি ক'লে মই পিঠাও ভাজি দিম। পিঠা যিহেতু ৰেডি কৰি থৈছোঁ আমাৰ দুজনৰ কাৰণে। আৰু এই লাল চাহ কাপৰ লগত এই পিঠা খাবলৈ যে কিমান টেষ্টি কেনেকৈ বুজাম। এতিয়া ভালদৰে বহি খাই লওঁ। ব্ৰেকফাষ্ট কৰিলোঁ, তাৰপিছত মানুহজনে খাম বুলি ক'লে মই তাকো দি থৈ আহিলোঁ। চাহ নাখালে অৱশ্যে, গৰম পানীৰ লগত পিঠা ভাজি দিলোঁ। তাৰপিছত আহিলোঁ অকণমান ছাদত। আজি বতৰটো বৰ ধুনীয়া, ৰ'দ মাজতে আছিল কিন্তু ইমান বেছি বতাহ। ভাতৰ যোগাৰ কৰি থৈ আহিছোঁ আৰু মানুহজন যাবলগীয়া আছিল এঠাইত এঘণ্টামানৰ কাৰণে। আজিকালি প্ৰায়ে যেতিয়া মনটো বেয়া লাগে বা অকলশৰীয়া ফিল কৰোঁ তেতিয়া ছাদত আহোঁ আৰু ছাদত অহাৰ পিছত প্ৰায় আধা ঘণ্টা বা 15-20 মিনিটৰ মূৰে মূৰে এনেকুৱা এখন ট্ৰেইন আহে। আজি যিখন আহিছিল আচলতে মালগাড়ী চলে, এইটো পেচেঞ্জাৰ লাইন নহয়। কি জানো লৈ গৈছিল, ষ্টীলৰ বা তেনেকুৱা কিবা মেটেৰিয়েল হ'ব, সেইবোৰ লৈ গৈ আছিল। ময়ো চাই আছিলোঁ, আচলতে এইবোৰ চিনি যিহেতু নাপাওঁ। এই ট্ৰেইনখন যে আহি থাকে মাজে মাজে, ছাদত অহাৰ পিছতে দেখি থাকোঁ, ভাল লাগে। এনেই কিবা এটা মনটো ভাল লাগে আৰু খুব অকলশৰীয়া ফিল হ'লে আচলতে নিজৰ লগতে কথা পাতিব পাৰোঁ। যিয়ে নহওক কিছু সময় ইয়াতে থাকোঁ, যিহেতু ৰ'দটো নাই, কাৰণ ৰ'দ আহিলে আকৌ তলত যাব লাগিব। গতিকে ইয়াৰ পৰা গৈ ভাত পানী যোগাৰ কৰোঁ। ভাতৰ যোগাৰ অলম'ষ্ট কৰি থৈ আহিছোঁ, ইয়াৰ পৰা গৈ সোনকালে বনালেই হৈ যাব। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। লগ পাম আপোনালোকক খুব সোনকালে অন্য এটা ভিডিঅ'ত। বাই বাই।